অনামিকাৰ বিয়া হোৱা মাত্ৰ কিছুদিন হৈছে। এইখনেই তাইৰ ঘৰ। ৰাতিপুৱা অনামিকাৰ সোনকালে উঠাৰ অভ্যাস। আজিও তাই সোনকালে উঠিছে। উঠিয়ে পূজা অৰ্চনা কৰি ভিতৰলৈ সোমাই আহিল। তেতিয়ালৈকে কোনেও টোপনিৰ পৰা উঠাই নাই। তাই ভাবিলে শাহু আইক আগতে মাতি দিয়া যাওক। অনামিকা ঘৰৰ ভিতৰলৈ সোমাই গ'ল। অনামিকা লাহে লাহে কোঠাটোৰ ভিতৰলৈ সোমাই গ'ল। তাই দেখিলে তাইৰ শাহু আৰু শহুৰ তেতিয়াও শুই আছে। তাই কিছু সময় তেনেদৰেই থিয় দি থাকি ভাবিলে, নাই, শাহু আইক মাতি দিওঁ। তাই ভবামতেই কাম কৰিলে। তাড়াতাড়ি উঠক, রাতিপুৱাইছে। উঠক, ইমান দেৰিকৈ শুলে। মই এতিয়া কি কৰোঁ, কি ৰান্ধিম, কি কৰিম, একোৱে মোক নকলে। এতিয়া মই কি ৰান্ধো কচোন? সাৰ পাই চিঞৰিব ধৰিলে। কিয় ইমান চিঞৰিছা? খাই কাম নাই? পুৱাই আহি টোপনিটো ভাঙি দিলে। কি যে হ'ব? শাহুৰ খং দেখি তাই আৰু একো ক'ব নোৱাৰিলে। তাই লাহেকৈ শাহু আইক সুধিলে, বহুত বেলি হ'ল, এতিয়ালৈকে একো ৰন্ধা নাই। ৰাতিপুৱাৰ বজাৰো নাই। তেনেহ'লে এতিয়া মই কি ৰান্ধিম আই? তাইৰ কথা শুনি শাহু আই খঙত জ্বলি উঠিল। শাহু আইৰ খং দেখি অনামিকা ভয়তে তাৰ পৰা আঁতৰি গ'ল। অনামিকা তাইৰ ননদৰ ৰুমলৈ সোমাই গ'ল আৰু দেখিলে তেতিয়াও ননদে গভীৰ টোপনিত লালকাল হৈ পৰি আছে। তাইক তেনেদৰে শুই থকা দেখি অনামিকা মাতিবলৈ ভয় কৰিলে যদি তাইও খং কৰে। তথাপিও মৰণত হৰণ দি তাইক মাতিবলৈ ধৰিলে। উঠা, ভণ্টি, উঠা, ৰাতিপুৱাইছে। জগাই নিদিবা, নহ'লে মোৰ কিন্তু খং উঠি যাব। তোমালোকে কি কৰা নকৰা সেইবিলাক কিন্তু মোৰ লগত নাই। মা ক'ত গৈছে? মা, এইফালে আছোন। এই বান্দৰীয়ে পুৱাই টোপনিও মাৰিব নিদিয়ে। এইবিলাক ক'ত যাই মৰিছে? মাকক মাতি মাতি তাই ভিতৰলৈ সোমাই গ'ল। অনামিকা তাতেই থিয় দি থাকিল। ভয়তে তাৰ বুকু কঁপি উঠিল। অনামিকা ভয়ে ভয়ে তাইৰ বিচনা সাৰিবলৈ ধৰিলে। আসন্ন বিপদৰ কথা ভাবি তাই টান কান্দি উঠিল। প্ৰায়ে এনে পৰিস্থিতিৰ সৃষ্টি হয়। কি হৈছে ইয়াতে? এই ৰাতিপুৱাখনে ইমান চিঞৰ বাখৰ কৰে না? এইটো কি ভদ্ৰলোকৰ ঘৰ নেকি? ঐ পিছাচিনী, তোৰ কি খাই কাম নাই নেকি? কাকো শান্তিত থাকিবলৈ নিদিয় নহয়? মাকে কি এইখিনি শিক্ষা দিয়া নাই? তোক দেখোন যাব কৈছিলোঁ পইচাৰ কাৰণে মাকৰ ঘৰলৈ। তাই কথাবোৰ শুনাৰ বাহিৰে আন একোৱেই কৰিব নোৱাৰে। কাৰণ দেউতাৰ অৱস্থা এতিয়া বেয়া। এই সময়ত দেউতাকক সহায় কৰাৰ পৰিৱৰ্তে তেওঁৰ কান্ধত উঠি বহাটো তাইৰ ইচ্ছা নাই। ঐ বান্দৰী, তোক মই কালিয়ে কৈ থৈছোঁ পইচাৰ কাৰণে ঘৰলৈ যাবি। ঘৰৰ পৰা 2 লাখ টকা লৈ আহিবি। কাণেদি সোমোৱা নাই নেকি? মা দেউতাই এইখিনি শিক্ষাও দিয়া নাই যে ডাঙৰৰ কথা মানিব লাগে। কি মানুহ এইটো? তোৰ কি লাজ চৰম একেবাৰে নাই? পুৱাতে উঠি কি ঝামেলা আছে, কি যে হ'ব। কেনেকৈ যাওঁ আই? বিয়াৰ সময়ত মাটিখিনিও বন্ধকত থৈ কোনোমতে হাজিৰা কৰি চলি আছে। এতিয়া মই কেনেকৈ দেউতাক কওঁ 2 লাখ টকা দিবলৈ? আপুনি চিন্তা কৰক।
শাহুৱে তাইক লাত মাৰি পেলাই দি চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, ঐ জহনী যোৱা, তই মুখে মুখে তৰ্ক কৰিব আহিছ, একেবাৰে টানে মাৰি পেলাম। মানুহ চিনি পোৱা নাই, বাপেকে যদি পইচা দিব নোৱাৰে ছোৱালী জন্ম দিছিল কিয়? ভালদৰে ইয়াতে পঢ়ি থাকিলে নহ'ব, ইয়াৰ পৰা যাই বাপেকৰ পৰা পইচা লৈ আহ। উঠ উঠ বুলি কৈছো। এনেদৰে তিল তিলকৈ মাৰাতকৈ মোক একেবাৰে মাৰি পেলাওক। মোৰ আৰু সহ্য নহয়। মই দেউতাৰ ওচৰত পইচাৰ কাৰণে যাব নোৱাৰিম। ঠিক তেতিয়াই অনামিকাৰ গিৰিয়েকে কোঠালৈ অহা দেখি অনামিকাৰ আসন্ন বিপদৰ কথা ভাবি তাইৰ অন্তৰাত্মা কঁপি উঠিল। তোমালোকৰ কি হৈছে? তুই আৰু হ'ব, এই পুতলাৰ মুখত কথা ফুটিছে। এতিয়া সি মুখে মুখে তৰ্ক কৰি তাই মোক নীতি শিক্ষা দিব আহিছে। শুন তাৰ ওচৰত। তহঁত পুৱাতে পইচাৰ কাৰণে যাব কৈছো, তই এতিয়াও ইয়াতে কি কৰি আছা? তাইক লাত মাৰি পেলাই দিলে। তাই পৰি গ'ল। টকা আনিব নোৱাৰিলে তই এই ঘৰতো থাকিব নোৱাৰ। তাইক এতিয়াই ঘৰৰ পৰা উলিয়াই দিয়া। গিৰিয়েকে ওলাই যোৱাত শাহুৱেকে তাইক ধৰি তুলিলে। শুন, ইয়াতে নাটক কৰি লাভ নাই। তই এতিয়াই দেউতাৰ ঘৰলৈ যা আৰু 2 লাখ টকা লৈ আহিবি, নহ'লে ঘৰত নাহিবি। মোক আপোনালোকে মাৰি পেলাওক তথাপি মই দেউতাৰ ওচৰত যাব নোৱাৰিম। এই ঘৰিয়ালৰ চকু পানী ইয়াতে টুকি লাভ নাই। যা বুলি কৈছো নহয়, এতিয়াই ঘৰৰ পৰা ওলাই যা। এই বুলি কৈয়ে তাইক টানি চোচৰাই ঘৰৰ পৰা উলিয়াই লৈ আহিল আৰু তাই কান্দি থাকিল। ঘৰৰ ভিতৰৰ পৰা ওলাই অহাৰ লগে লগে ভুমকৈ গাড়ী অহাৰ শব্দ হ'ল। সিহঁতে তাতেই ৰৈ দিলে। লাহে লাহে গাড়ীটো আগবাঢ়ি আহিল। সিহঁতৰ পদূলিমুখতে আহি গাড়ীখন ৰৈ গ'ল। সিহঁতেও পদূলিলৈ ওলাই গ'ল। গাড়ীখনৰ পৰা এগৰাকী মহিলা নামি আহিল। নামিয়ে মহিলাগৰাকী সিহঁতৰ ফালে আগবাঢ়ি অহা দেখি সিহঁত দুয়ো আচৰিত হ'ল। তই ইমান সোনকালে, ইমান পুৱাতে তই অকলে অকলে আহিছ যে? কি হৈছে? তোৰ মুখখন ইমান শুকাই গৈছে কিয়? তই কান্দিছ? মোক মাৰধৰ কৰি ঘৰৰ পৰা উলিয়াই দিছে। মোক আৰু নাৰাখে। মাৰধৰ কৰি উলিয়াই দিছে? কিন্তু কিয়? তই এনেকুৱা কি কাম কৰিছ যাৰ কাৰণে তোক মাৰধৰ কৰি উলিয়াই দিছে? মোক ঘৰৰ পৰা 6 লাখ টকা নিব কৈছিল। মই ল'ব নোৱাৰাৰ কাৰণে মোক ঘৰৰ সকলোৱে ধৰি মাৰধৰ কৰিলে। কি দুখ পাইছো এতিয়া টকা লৈ যাব দিছে। টকা লৈ নগ'লে ঘৰত উঠিব নিদিয়ে। কি? যৌতুকৰ বাবে মাৰধৰ কৰি ঘৰৰ পৰা উলিয়াই দিছে? মোৰ ছোৱালীক ইমান সাহস কাৰ? আপোনাৰ ছোৱালীক ময়ে ঘৰৰ পৰা উলিয়াই দিছো। তাতে আপোনাৰ কিবা ক'বলগীয়া আছে নেকি? তুমি মোৰ ছোৱালীক মাৰধৰ কৰি ঘৰৰ পৰা উলিয়াই দিছা। তাইৰ অপৰাধ কি আছিল? মই টকা 6 লাখ বিচাৰিছিলো, দিয়া নাই, উলিয়াই দিছো। যৌতুকৰ কাৰণে তাইক মাৰধৰ কৰি উলিয়াই দিব নোৱাৰা। এই যে অন্যায়। অন্যায়? আপুনি মোক হহুৱালে শাহুৱাই, আপুনি মোক হহুৱালে। আপোনালোকে দিনৰ পিছত দিন ধৰি এই মানুহজনীক শাৰীৰিক মানসিকভাৱে অত্যাচাৰ কৰি 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 এতিয়া আপোনালোকে ঘৰৰ পৰা উলিয়াই দিব ধৰিছে একমাত্ৰ যৌতুকৰ বাবে। সেয়া অন্যায় নহয়? সেয়া অপৰাধ নহয়? তেওঁতো কাৰোবাৰ ছোৱালী, তাইতো কাৰোবাৰ ভনী। তেন্তে আপোনাৰ ছোৱালীক মই যদি যৌতুকৰ বাবে মাৰধৰ কৰোঁ, মই যদি ঘৰৰ পৰা উলিয়াই দিওঁ, তেন্তে সেয়া অন্যায়। তুমি কৰিলে লীলা, মই কৰিলে ধৰি কিলা। বহু সময় সিহঁতে এনেদৰেই থিয় দি থাকিল। কাৰো মুখত কোনো মাত নাই। আচলতে জোঁৱাইৰ কথাত সকলোৰে মুখৰ মাত হেৰাইছে।
মোক তোমালোকে ক্ষমা কৰি দিয়া জয়। মোৰ বুজাত মস্ত ভুল হ'ল। বোৱাৰী, মই যদি তোমাতকৈ সৰু হ'লো হয়, মই তোমাৰ ওচৰত ক্ষমা খুজিব পাৰিলো হয়। এতিয়া মই ক্ষমাও খুজিব নোৱাৰো। আজিৰ পৰা তুমি মোৰ বোৱাৰী নহয়। আজিৰ পৰা তুমিয়ে মোৰ ছোৱালী। মা, তোমাৰ ছোৱালীয়ে মোৰ ওচৰত কোনো যৌতুক দাবী কৰা নাই, নাইবা মোকো মাৰধৰ কৰা নাই। বৰ ওচৰত তুমি যৌতুক দাবী কৰি অত্যাচাৰ কৰা দেখি আমি এটি নাটক ৰচনা কৰিছিলোঁ। আমি জানো তোমাক ভালদৰে বুজালে তুমি বুজি নাপাবা। যৌতুক এনে এটা বিধি যিটো তোমাৰ হৃদয়ত সোমাই গৈছে। সেয়ে আমি তোমাক বুজাবলৈ এই নাটক কৰিছিলোঁ। আমাক ক্ষমা কৰিবা।